Hi everyone, good afternoon. Simple Assamese blog YouTube channel লৈ মই আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিওৰ বিষয়টো হৈছে টেকনিক্যাল ভিডিও আৰু টেকনিক্যাল ভিডিও এইটো কাৰণে বনোৱা হৈছে যাতে কিছুমান মানুহৰ মানে চাইছো যে নেটৱৰ্কৰ প্ৰবলেম দিয়ে মোৰো হৈছিল মই ইয়া বাৰু প্ৰবলেম সলভ কৰিছো আৰু প্ৰবলেম সলভ কৰি মানে এতিয়া আপোনালোককো প্ৰবলেম সলভ কৰা এটা সহায় কৰিব পাৰো বুলি মই আশা কৰিছো। তো কিছুমান মানুহৰ হয় যে কিছুমান নহয় প্ৰত্যেকৰ মানুহৰে হয় যে 5000 পৰা ধৰি 20000 30000 টকাৰ মোবাইল কিনে কিন্তু কিনাৰ পিছত কি হয় ইহঁতে কম দামত বেচিব লগা হয় যে মোবাইলটো নেটৱৰ্ক নাপায় গৰম হৈ যায় হ্যাং মাৰে আৰু কিছুমান গেম খেলে হেকিটাৰো তেনেকুৱা হয় কম দামত বেচি দিয়ে তাৰ প্ৰবলেম এইটোৱে যে হাৰ্ডৱেৰ আৰু সফটৱেৰ এই দুটা যদি মানে ফুল হৈ যায় তাৰ কাৰণে মোবাইল গৰম হৈ যায় মানে কি চলাওতে কিছুমানে নেটৱৰ্ক মানে এনেকুৱা কিছুমান ভৰ্তি হৈ যায় ভাইৰাছ হেকিটাৰ কাৰণে মানে গৰম হৈ যাব মোবাইলটো তাৰ কাৰণে নেটৱৰ্ক টানিব নোৱাৰিব তাৰ কাৰণে উপায় কি আছে তো তাৰ কাৰণে উপায় আছে ধৰক মোবাইলত নেটৱৰ্কৰ কাৰণে সেটিং আছে মই এপছৰ কথা কোৱা নাই এপছ কিছুমান ৰিয়েল থাকে কিছুমান ফলছ থাকে মই ব্যৱহাৰ কৰিছো এপছ তো হেকিটা ফলছ আছিল তো জিটো এপছ মই মানে ব্যৱহাৰ কৰিছিলো হেতু এপছ মানে 4G 5G তেনেকুৱা আছিল মানে ফলছ তথাপি মানে নেট স্লো দিয়ে এতিয়া চলাইছো কিন্তু 100% মই মানে প্ৰবলেম পোৱা নাই তো আপোনালোকে এই ভিডিওটো চাই যদি মানে প্ৰবলেম সলভ কৰিব বিচাৰে তেন্তে স্ক্ৰিপ্ট নকৰাকৈ চাওক আপোনালোকৰ প্ৰবলেম মানে নহব আৰু ইয়াত তিনিটা অপচন আছে তিনিটা সেটিং আছে হেকিটা মন দি চাব আপোনালোকৰ যাতে প্ৰবলেম সলভ হৈ যাব পাৰে তো বলক এতিয়া মোবাইলৰ সেটিংত আপুনি প্ৰথমতে মোবাইলৰ ফাইলটো ওপেন কৰি লওক তাৰ পিছত এফালে সেটিংত যাওক সেটিংত যোৱাৰ পিছত আপুনি এক নম্বৰ কামটো কৰিব লাগিব তাৰ কাৰণে আপুনি সাৰ্চ অপচনত টাইপ কৰক টাইপ কৰাৰ পিছত ৰেষ্ট নেটৱৰ্ক সেটিং এটা আপুনি ইয়াত টাইপ কৰিব লাগিব মোৰ আছে অলৰেডি এটো কাৰণে ইয়াত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত আপোনাৰ ডাটা অন হৈ থাকিব ৰেষ্ট নেটৱৰ্ক সেটিং অপচনটোত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত ৰেষ্ট সেটিং ৰেষ্ট নেটৱৰ্ক সেটিং ইয়াত 2 নম্বৰ অপচনত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত ওয়াইফাই মোবাইল ডাটা ব্লুটুথ এই তিনটা আপোনাৰ ৰেষ্ট হৈ যাব মানে নতুনকৈ আৰু স্পিড চলিব আৰু এইটো কাৰণে ৰেষ্ট সেটিং ইয়াত হেৰি টাইপ কৰি দিয়ক তাৰ পিছত ইয়াত আপোনাৰ পটেন লক দিয়া আছে বা যিকোনো পাসওয়ার্ড দিয়া আছে এটো মাৰি দিয়ক তাৰ পিছত ইয়াত ৰেষ্ট ইয়াত মানে দুবাৰ টাচ কৰি দিয়ক ইয়াত এক নম্বৰ কামটো হৈ গ'ল এতিয়া 2 নম্বৰ কামটো কৰিব হলে ডিভাইস কেয়াৰ আপোনালোকৰ তাত বেলেগ কিবা কেয়াৰ হ'ব পাৰে য'ত নেকি বেটাৰী ষ্টৰেজ মেমৰি থাকিব মানে এইকেইটা এপছ হেৰি কৰিব পাৰি মোৰ ইয়াত আছে তো মই ইয়াত মানে 3 নম্বৰ অপচনত ক্লিক কৰি দিম বেটাৰী ষ্টৰেজ মেমৰি ক্লিন কৰি দিলো ক্লিক কৰাৰ পিছত আপোনাৰ ক্লিন নাও প্লাস 620 MB ক্লিন হ'ব লাগিব এটো ক্লিন কৰি দিয়ক ক্লিন হৈ যোৱাৰ পিছত এটা আকৌ 2 নম্বৰ কাম হৈ গ'ল এতিয়া 3 নম্বৰ কামটো কৰিব হলে আকৌ সেটিংত যাওক সেটিংত যোৱাৰ পিছত আপোনাৰ কানেকচন ইয়াত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নেটৱৰ্ক ইয়াত টাইপ কৰি দিয়ক মানে ক্লিক কৰি দিয়ক তাৰ পিছত ইয়াত মোবাইল এই ডাটা roaming নেটৱৰ্ক মোড এক্সেস পইণ্ট নেমছ নেটৱৰ্ক এইটো অপাৰেটৰ তো আপোনাৰ এক্সেস পইণ্ট নেমছ ইয়াত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত জিঅনেট বুলি দিয়া আছে জিঅনেট আপুনি কি কৰিব নেম দিয়া আছে তাত যদি এয়াৰটেল আছে এয়াৰটেল 4G বুলি দি দিয়ক মোৰ জিঅ সিম আছে তাৰ কাৰণে জিঅ 4G দিছো তাৰ পিছত এপিএন ইয়াত যদি এয়াৰটেল বা অন্য সিম চলাইছে তেতিয়া এয়াৰটেল নেট বা ইয়াত মোৰ জিঅ চলাইছে জিঅ নেট দিছো জিঅ নেট বহাই দিছো তাৰ পিছত ইয়াত পাসপোর্ট আপুনি পাসপোর্টত যাওক পাসপোর্টত আপুনি 0 4টা বা 1 4টা এটো দিব পাৰে বা নিদিব পাৰে কথা নাই কিন্তু সাৰ্ভাৰত গৈ আপুনি
www.google.com এইটো আপুনি বহাব লাগিব তাৰ পিছত আপোনাৰ ওপৰত উঠাই এইটো MCC আছে আপোনাৰ 405 এইটো চেঞ্জ কৰিব নালাগে তাৰ পিছত MNC 855 এইটো থাকিব দিয়ক তাৰ পিছত APN protocol ইয়াত IPv4 IPv6 এইটো আপুনি ডবল কৰি দি দিয়ক আপোনাৰ ইয়াত দি দিয়ক এইটো সেম কৰি দিয়ক তাৰ পিছত ইয়াৰ কাম হৈ গ'ল ইয়াত হ'ব লাগিব ইয়াত unspecified বুলি দিয়া আছে ওপৰৰ অপচনটোত এইটোতে থাকিব দিব লাগিব এইকিটাত নালাগে GPRS কিবা এইকিটাত নালাগে ইয়াত এই 3 ডট দেখুৱা আছে এই অপচনটোত আপুনি ক্লিক কৰি দিয়ক তাৰ পিছত সেভ কৰি দিয়ক সেভ কৰাৰ পিছত আপুনি এনেকুৱা বুটামটো সুইচ অন কৰা বুটামটো টিপি ধৰক ইয়াত ৰিস্টাৰ্ট এটো মাৰি দিয়ক মৰাৰ পিছত আপোনাৰ কাম হৈ গ'ল এটা মানে অন কৰাৰ পিছত আৰু মোবাইলটো নেটৱৰ্ক ইমান ডিস্টার্ব নিদিব যদি আপুনি ডিস্টার্ব দিয়ে তেনেকে আপুনি দুই মানে 1 নম্বৰ আৰু 2 নম্বৰ মানে অপচনটো এটো আৰু ৰেষ্টৰ মানে ক্লিন কৰিব লাগিব নেটৱৰ্কৰ ডিস্টার্ব দিলে কিন্তু ইমানটা ডিস্টার্ব নিদিব মানে 50% নেট চলি থাকিব আগতে এনেকুৱা 100% ডিস্টার্ব দিছিলে কিন্তু এতিয়া 50% ডিস্টার্ব দিব আপুনি বহুতখিনি এপছ ব্যৱহাৰ কৰিছে হেতু কাৰণে মানে অকল ফোনৰ কাৰণে যদি ব্যৱহাৰ কৰা হয় তেতিয়া ইমানটা মানে হ্যাং নামাৰে বা নেটৱৰ্কত প্ৰবলেম নিদিয়ে তো ভিডিওটো ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ